আজি বৌদ্ধ পূৰ্ণিমা এটা পবিত্ৰ দিন। আহকচোন আজি আমি সকলোৱে মাছ মাংসটো ত্যাগ কৰোঁ। মাছ মাংস খোৱাৰ ফলত বিভিন্ন ধৰণৰ বেমাৰে আমাক আগুৰি ধৰিছে, এইটো সকলোৱে জানে। মাছ মাংসটো কমাব লাগে, তেতিয়াহ'লে আমাৰ জীৱনটো ভালদৰে সুস্বাস্থ্যকৰ ৰূপে পালন কৰিব পাৰিম। আজি মই এইকাৰণে কৈছোঁ যে আজি একদিনত যদি কমচে কম মাছ মাংস খোৱা বন্ধ কৰোঁ, তেতিয়া হয়তো বহুতো জীৱ জন্তু বাচি থাকিব। আৰু মাছ বৰ্তমান সময়ত মাছৰ পোৱালি দিয়াৰ সময় হৈছে, পোৱালি দিব, কণী দি পেলাই পোৱালি দিব। গতিকে কেইটামান মাছ যদি আজিৰ দিনটোত বাচি যায়, কমচে কম মাছৰ সংখ্যাটো বাঢ়ি যাব। এনেকৈ আমি যদি কিছুমান সিদ্ধান্ত লওঁ, হয়তো আমাৰ নিজৰ স্বাস্থ্যৰ কাৰণেও ভাল হ'ব আৰু আমাৰ জীৱ জন্তুবিলাকো ইয়াতে বাঢ়ি যাব। কিয়নো আপোনালোকে চাওকচোন, ক'ভিডৰ সময়ত যেতিয়া বন্ধ আছিলে, লকডাউন আছিলে, তেতিয়া আমাৰ বহুখিনি পলিউশ্যন কমি গৈছিলে, পলিউশ্যনৰ মাত্ৰাটো কমি গৈছিলে। ঠিক তেনেদৰে আমি যদি এনেকৈ দুই এদিন অমাৱস্যা বা পূৰ্ণিমাত এনে মাছ মাংস নোখোৱাকৈ, মাছ মাংসটো খাব লাগিবই, চবেই খায়ে, এইটো খোৱাত এটা ভাল লাগে খাই। তথাপিতো এদিন যদি আমি কমচে কম নোখোৱা হওঁ, হয়তো বহুখিনি জীৱ জন্তু এনেকৈ চৰাই চিৰিকটি হয়তো বাচি থাকিব, যিটোৱে আমাক ভৱিষ্যতে কামত দিব।